তো আমাৰ অৰূপ কুমাৰ ডাঙৰীয়া ইয়াৰ MCLA হয়, এতিয়ালৈকে কোনো ধৰণৰ কাম কৰা নাই। তেখেত ইয়াত একদম জিৰ'। আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ BTR কমিটি আৰু আমাৰ কোকৰাঝাৰ জিলা সমিতিয়ে গোটেই মানে আমাৰ ফকীৰাগ্ৰাম সমষ্টিটোত আমাৰ কেন্দ্ৰীয় সমিতিৰ BTR সমিতিৰ সভাপতি হাফিজুল ইছলাম ডাঙৰীয়া পৰিদৰ্শন কৰি আছে, ৰাস্তা ঘাটবিলাক চাই আছে, কি উন্নতি হৈছে না হৈছে আমাৰ সংখ্যালঘু এলেকাত এই সকল চাই আছে। আমি অলপ সময় আগতে আমি ফকীৰাগ্ৰাম ভিজিট কৰিছোঁ, এতিয়া আমি ঘোঁৰামাৰাত আছোঁ। ঘোঁৰামাৰাৰ ৰাস্তা ঘাট পথবিলাক আমি চাই আছোঁ, বহুত মানে কণ্ডিশ্যন বেয়া। তো আমাৰ অৰূপ কুমাৰ ডাঙৰীয়া ইয়াৰ MCLA হয়, এতিয়ালৈকে কোনো ধৰণৰ কাম কৰা নাই। তেখেত ইয়াত একদম জিৰ', কামৰ উন্নতিৰ ক্ষেত্ৰত জিৰ' হৈ আছে। তো আমি প্ৰত্যেকটো অঞ্চলত যাম, অহাকালিও যাম। প্ৰতিটো এইকেইদিন আমি গুমা, আপোনাৰ শ্ৰীৰামপুৰ, ফকীৰাগ্ৰাম, থুৰিবাৰী, মথনগুৰি আমাৰ BTR সভাপতি ডাঙৰীয়া গোটেইখিনি অঞ্চলত ঘূৰিব, কি উন্নতি হৈছে আমি এইবিলাক চাই আছে। আৰু আমি যিসকলে যেনেকুৱা কাম কৰিব তেনেকুৱা ক্ষেত্ৰত আমি তেখেতসকলক আমি এইবাৰ BDC নিৰ্বাচনত আমি উত্তৰ দিম।